8:30 বজাত। 8:30 মান বজাত। হয়। তেতিয়া আপোনালোকে ক'ত কি কৰি আছিলে? মই ভাত খাই পেলাই টোপনি গৈ আছিলোঁ। ছোৱালীজনী মানে হঠাৎ উঠি পেলাই বাহিৰত ওলাই গ'ল। এতিয়া মই তাৰ বনীয়েকক কৈছোঁ ইটো বাহিৰে উঠি পেলাই ক'লৈ গৈছে টৰ্চ মাৰি পেলাই চাচোন। এই কোৱাৰ লগে লগে টৰ্চ মাৰি বাহিৰত ওলাই আহিলে ছোৱালীজনী গায়ব নাছিলে। ৰাতি মানে কোনফালে ওলাই গ'ল আৰু। ঘটনা কৰাৰ পিছতে নাই, ঘটনা নকৰা আগত। আগতে তাই ঘৰৰ ৰুমৰ পৰা ওলাই গৈছে। হয়, তেতিয়া মানে আগতে পাগলী জাগলি কৰি ফুৰে যে সেইটো কাৰণে মই ভাবিছোঁ অলপ পেচাব কৰিব গৈছে হ'বলা। দৰ্জাখন মানে মই লক কৰা নাই। বুঢ়া বুঢ়ী দুটাই মানে শুই আছোঁ। বুঢ়ীজনী ব্লেংকেট উৰি পেলাই সি শুইছে, মই আকৌ গৰম লগাৰ কাৰণে খালী গাই শুই আছোঁ। এই সময়তে বুঢ়ীজনীতো টোপনি গ'ল আৰু সৰু পোৱালীজনীও টোপনি গ'ল। মইহে মাত্ৰ টোপনি যোৱা নাই আৰু গাটো খালে খাচলাই কৰি থাকে, বেমাৰো লাগে। একদম বহি আছোঁ ওপৰলৈ চাই চাই, একদম পিছফালে দৰ্জাখন ঘংকৈ খুলি মানে একদম মাৰিছে ঘাপ আৰু। আপোনাক প্ৰথম মোক মাৰিছে প্ৰথমত। আচ্ছা। তাৰপৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে, তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে। পিছত আৰু মই ইফালেতো তেজ ওলাই ফ্লেট হৈ গ'লোঁ গৈ, মাকক মাৰি দিলে। পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাইছিলে। কিহেদি মাৰিছে? দা নে কি চাকু নিচিনা দেখা পাইছোঁ প্ৰথমত, পিছতে দা। তাৰপিছত এয়া চেচে আৰু মাইক আৰু। আপুনি বেহুচ হৈ গ'ল? মই বেহুচ হৈ গ'লো। শুনিছোঁ তেওঁৰ মাথাটো কাটি একদম পুৰা দুই চেও কৰি কিনে লৈ গৈছে, হয় নেকি? অঁ, সেইটো দেখা নাই আপোনালোকে? মই যেতিয়া নাছিলোঁ, মই চিধা ল'ম আছিলোঁ তাৰ মোমাইকৰ ঘৰলৈ। মোমাইকৰ ঘৰত আপুনি দৌৰিলে? অঁ, বোলো আমাৰ ঘৰত ঘটনা এটা হৈছে। সৰু ছোৱালীজনী প্ৰথমত হ'লে সৰু ছোৱালীজনী মোৰ এই মাজু ছোৱালী ঘৰত ৰাতিত শুবলৈ গ'ল, তাৰ বায়েকৰ ঘৰত। ঘটনা কৰি যোৱাৰ পিছত আৰু তাই নাই আৰু? নাই। কি নাম তাই? ৰ'বকচোন কথাটো কওঁ। মানে ঘটনাটো হৈ গ'ল, মই মানে এতিয়া ধুমধাম গৈছোঁ, তেজ একদম পুৰা বৈ গৈ আছে। এই ছোৱালীজনীৰ ঘৰত সোমালোঁ। সোমোৱাৰ লগে লগে তাৰ ঘনীজনীয়ে গোটেই ভিজা কাপোৰটো মুচি দিলে। তাৰপৰা সেই হালধি চালধি দি বেণ্ডেজ কৰি দিলে। মামাৰ ঘৰত গৈ পোৱা মানে ফিউচাৰ উঠিবই নোৱাৰোঁ। আপুনি গম নাপায়? গম নাপায়। তেজে তাৰপাছত মামীয়ে ক'লে, মামী এই কথা নহ'ব, কিন্তু ঘৰৰ মানুহক জনাই দে, হস্পিটেল লৈ যাব, মানুহটো মৰি যাব ৰাতিপুৱালৈ বুলি কোৱা হয়। উঠিবই নোৱাৰোঁ, এতিয়া খোজকাঢ়িলে লুটি খাই পৰি যাব বিচাৰোঁ। তাৰপিছত এনেকৈ কৰি পেলাই আৰু বিৰি চিৰি মাৰি বাপেকে জীয়েকে আৰু আকৌ আহি গ'লোঁ। পুলিচ কেইটামান বজাত আহিছে গম পায় নেকি? পুলিচ মই নাজানো দিয়ক। আপুনি গম নাপায়? হয়, কেইটামান বজাত আহিছে খালি শুনা পাইছোঁ পুলিচ আহিছে বুলি। কিবা ৰোগ চোগ আছিল নেকি? ধৰক মানসিক ৰোগ ছোৱালীজনীৰ? ৰোগ মানে তাৰ কিবা এটা বেয়া বস্তু আছে তাৰ গাত। কিবা বেয়া বস্তু গাত আছে? হয়। আগে পিছত তেনেকুৱা কৰে? এই আগে পিছে তেনেকৈ মানে কাটা কাটিটো নহয়। হয়। এই পাগল হৈ পেলাই কাকো মা নিদিয়ে, একো নিদিয়ে, মানে বহি থাকিব। যি চাব আপোনাক একেৰে চাই থাকিব। কিবা বস্তু চস্তু ভাঙা চিঙা অত্যাচাৰ কৰিছিল নেকি? নাই। ধৰক তেনেকুৱা মানসিক কিবা হ'লে একো নকৰে? একো নকৰে। এইবাৰ প্ৰথম তেনেকুৱা কৰিছে? এইবাৰ প্ৰথম। আপোনাৰ মানুহজনীৰ মূৰটো ক'ত লৈ পাইছে বুলি গম পায়? বাঁহ তলত বোলে। বাঁহৰ তলত পাইছে? গোটেই ৰাতিটো বাঁহ তলতে থাকিলেহি। এই ৰাতিপুৱা ইফালে বিচাৰে সিফালে বিচাৰোঁতে পাই গ'ল। তথাপিও মাথাটো সি এৰা নাই, লগতে লৈ আছে। ইফালে ব্ৰাছ কৰি আছে আৰু ইফালে মাথাটো। কেইটা আপোনাৰ ল'ৰা ছোৱালী? মোৰ আপোনাৰ 6টা। 6টা ল'ৰা ছোৱালী? হয়। ছোৱালী কেইজনী? ছোৱালী 4জনী। ল'ৰা 3টা। 7টা মানে? হয়, 7। মোৰ 7টা। এটা পাহৰি গ'লোঁ। ল'ৰাকেইটা ক'ত থাকে? ল'ৰাকেইটা চব, এটাতো থাকে বেংগলোৰ। হয়। আৰু 2টাতো আজি আহিছে কুঠিয়াতলি চাইডত থাকে, তাৰ শহুৰেকৰ ঘৰত। 2জন কঠীয়াতলি চাইডত? হয়। আৰু ছোৱালী কেইজনী? 2জনী ঘৰত? 2জনী ঘৰত, তাৰ 2জনী বোৱাৰী গ'ল আৰু। যিজনী ছোৱালী ঘটনা কৰিছে তাই পঢ়া শুনা কৰিছে জানো? ক্লাছ 5লৈকে কৰিছিলে, তাৰপৰা এইটো বেমাৰটো ধৰিলে সি বাদ দিলে আৰু? জংঘলৰ ফালে লমাই বিচাৰে, কোন নদী কিনাৰ ফালে লমাই বিচাৰে। মই এৰাই দিলোঁ, পঢ়িব নালাগে তই, কেতিয়াবা গৈ ডাঙৰ ঘটনাই হওক কৰিবি। সৰুজনী পঢ়ি আছে। কিমানত পঢ়ে? আপোনাৰ 5ত। আপুনি কি কাম কৰে? খেতি কৰে নে চাকৰি আছে? কেতিয়াবা ট্ৰেক্টৰ চলাওঁ, কেতিয়াবা ঘৰৰ কাম কৰোঁ। দিন হাজিৰা আৰু? হয়। তেনেকে পোহপাল দি আছে পৰিয়াল? হয়। ছোৱালীজনীৰ নাম কি আছিলে? পূজা। পূজা কি লিখে? মালাং। আপোনাৰ নামটো? প্ৰেমেন্দ্ৰ মালাং ন? হয়। আৰু যিগৰাকী আপোনাৰ পত্নীৰ নাম কি আছিলে? অনুমাই। অনুমাই মালাং। হয়।
আৰু যিজনী ছোৱালী আপোনাৰ ধৰক এই আঘাত হৈছে সেইজনীৰ নাম কি আছিলে সৰু ছোৱালীজনীৰ নাম কি সুৰবি সুৰবি হয় ক'ত কাটিছে তোমাৰ ক'ত লাগিছে দাৰে মাৰে কিহেৰে মাৰিছে দাৰে মাৰিছিলে কেইটা ৰাতি তুমি ক'ত আছিলা তেতিয়া লগত মা দেউতা আছিলে ন তুমি শুই আছিলা নেকি যেতিয়া মাৰিছে কেই জেগাত মাৰিছে তোমাৰ 2-3 জেগাত মাৰিছে ন তুমি দাও ধৰি দিছিলা নেকি কাটোতে চাকু আছিলে নে দাও আছিলে তোমাক সৰু দাওৰে মাৰিছে